চলাই লৈ আমি নাম কীৰ্তন কৰিম বুলি আগবাঢ়িছোঁ। ইয়াতে ভুলা ভুল আপোনালোকৰ ওচৰত ক্ষমা মাগি মই এটি সেৱা কৰিছোঁ। আজিৰ এই সেৱকীয়াসকল আমাৰ এই দৰং ঘাটৰ পৰা আহি ইয়াতে নাম প্ৰদৰ্শনৰ কাৰণে আহি প্ৰভু ভগৱন্তৰ ওচৰত যিভাৱে শৰাইখনিৰ দ্ৰব্য আনি যুগুত কৰিছে প্ৰভু ভগৱন্তই শৰাইখন সামৰি লৈ আৰু গৃহস্থৰ পৰিয়ালবৰ্গৰ প্ৰভুৱে শৰাইখনি নিজ ভাৰত সামৰি লৈ সেৱকীয়াসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰি প্ৰভু ভগৱন্তই অমংগল দূৰ কৰি সুমংগল প্ৰকাশ কৰি মহামংগলে ৰক্ষা কৰি সেৱকীয়াসকলক প্ৰাৰ্থনা হৰি সেৱকীয়াসকলৰ ব্যৱস্থা সামৰি ল'বৰ কাৰণে আমাৰ প্ৰাৰ্থনা হৰি এই আমাৰ খগেন ডেকা প্ৰভু আমাৰ এই সেৱাশ্ৰমৰ মূল পৰিচালক তেখেতে ফুলাম নমস্কাৰ সম্পন্ন কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ। এতিয়া আমি আপোনালোকক হৰিনাম পৰিচালনা কৰিবৰ কাৰণে আমি সেৱা জনালোঁ কৃষ্ণ।